ৰাজ্যৰ লাখ লাখ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। হাই ছেকেণ্ডাৰী ৰিজাল্টক লৈ আহি পৰিছে কেইবাটাও খবৰ। বহুতেই কৈ আছে, বহুকেইটা চেনেলত ইতিমধ্যে প্ৰকাশ পাই আহিছে যে তোমালোকৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো এপ্ৰিল মাহৰ 26 তাৰিখে ঘোষণা কৰিব বুলি। তোমালোকৰ ঠিকে শুনিব পাইছা, বহুকেইটা চেনেলত ইতিমধ্যে প্ৰকাশ পাই আহিছে এপ্ৰিল মাহৰ 26 তাৰিখে তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো প্ৰকাশ কৰিব বুলি। কিমান দূৰ সঁচা? তোমালোকৰ সঁচাকৈ 26 তাৰিখে অহাকালি তোমালোকৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো ঘোষণা কৰিব নেকি? হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটোক লৈ ইতিমধ্যে কোনো ধৰণৰ তোমালোকৰ অফিচিয়েল নটিফিকেশ্যন আছেকৰ তৰফৰ পৰা অফিচিয়েল নটিফিকেশ্যন আহি পোৱা নাই। যিসকলে এইবোৰ কৈছে যে 26 এপ্ৰিল তাৰিখে তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টটো কনফাৰ্ম বুলি 100% কনফাৰ্ম বুলি দিব বুলি, তেওঁলোকে হয়তো গম নাপায় যে তোমালোকৰ অফিচিয়েল নটিফিকেশ্যন যেতিয়া জাৰি কৰিব আছেকৰ তৰফৰ পৰা আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ অনস পেগু ছাৰে যেতিয়া তোমালোকৰ ৰিজাল্টৰ ওপৰত টুইট কৰিব, তেতিয়াই গম পোৱা যাব যে তোমালোকৰ ৰিজাল্টটো কেতিয়া দিব। আৰু তোমালোকৰ ৰিজাল্টৰ কাউণ্টডাউনটো অহাকালিৰ পৰা নধৰি তোমালোকে ছানডেৰ পৰা ৰিজাল্টৰ কাউণ্টডাউনটো আৰম্ভ হ'ব বুলি তোমালোকে ধৰি লোৱা। কিয়নো তোমালোকৰ ইতিমধ্যেই আমাৰ CM ছাৰে ঘোষণা কৰিছে যে 25 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। আৰু নিউজ পেপাৰতো আমি তোমালোকক দেখাই দিছোঁ যে নিউজ পেপাৰতো এনেকৈ লিখা আছে যে 26 এপ্ৰিলৰ পৰা তোমালোকৰ 30 এপ্ৰিলৰ ভিতৰত ৰিজাল্টটো ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু CM ছাৰে যদি কৈছে তোমালোকৰ এপ্ৰিলৰ শেষত ৰিজাল্ট ঘোষণা কৰিব, ঠিক তেনেদৰেই তোমালোকৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এইবাৰ ৰিজাল্টটো ঘোষণা কৰিবই। আৰু তোমালোকৰ একাডেমিক কেলেণ্ডাৰ যিটো 25 আৰু 26 একাডেমিক কেলেণ্ডাৰ আছেকৰ তৰফৰ পৰা প্ৰকাশ কৰিছে, এই একাডেমিক কেলেণ্ডাৰতো তোমালোকে স্পষ্টভাৱে দিয়া আছে যে এপ্ৰিল মাহৰ মে মাহৰ 1 তাৰিখৰ আগতে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। মানে তোমালোকে যদি দেখিবলৈ যোৱা তেনেতে এপ্ৰিল মাহৰ শেষৰ পিনেই তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব বুলি দাবী কৰা হৈ আছে। আৰু এইটো 100% সঁচা, তোমালোকৰ কৰিবই। এতিয়া কথা হ'ল যে যদি ৰিজাল্ট ঘোষণা কৰা হঠাৎ কৰি তোমালোকে কেনেকৈ গম পাবা? তোমালোকক এটা কথা কৈ দিওঁ, ইটো চেনেলৰ জৰিয়তে অহা কেইদিনমান মেট্ৰিকৰ ৰিজাল্টৰ আগত আমি এদিন আগতে কৈ দিছিলোঁ, 10 এপ্ৰিল তাৰিখে তোমালোকক কৈ দিছিলোঁ মেট্ৰিকৰ ৰিজাল্টৰ আগত যে কেতিয়া মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু ঠিক সেইদৰে 11 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিল। আৰু এইবাৰ তোমালোকৰ হাই ছেকেণ্ডাৰী ৰিজাল্টৰ এদিন আগতে আমি কৈ দিম যে হাই ছেকেণ্ডাৰী ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব। ঠিক আছে, তো তোমালোকে কোনো ধৰণৰ টেনশ্যন নল'বা। এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এই চেনেলটোৰ জৰিয়তে তোমালোকক এদিন আগতে, যিদিনাই নিদিয়ক কিয় ৰিজাল্ট, এদিন আগতে আমি তোমালোকক জনাই দিম। আৰু তোমালোকে ৰিজাল্টটো কেনেকৈ চাবা? এইবাৰ ৰিজাল্টটো তোমালোকে উপলব্ধ নামৰ এপ এটা আছে, যিটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰা। উপলব্ধ নামৰ এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি তোমালোকে ৰিজাল্টটো চাব পাৰিবা। ঠিক আছে। আৰু যিসকলে কৈ আছে যে 26 এপ্ৰিলত ৰিজাল্টটো ঘোষণা কৰিব, মানে অহাকালি তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব বুলি, চ' এনেকুৱা ধৰণৰ কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। আৰু আমি খবৰ লৈ আছোঁ, যিসকল এপত তোমালোকে ৰিজাল্টসমূহ চোৱা, সেই এপৰ গৰাকীৰ লগত আমি খবৰ লৈ আছোঁ। সিহঁতে কৈছে যে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন পোৱা নাই আছেকৰ তৰফৰ পৰা। যেতিয়াই সিহঁতে ৰেড ছিগনেল পাব আছেকৰ তৰফৰ পৰা, তেতিয়াই ৰিজাল্টটো ঘোষণা হৈ যাব। ঠিক আছে, চ' এদিন আগতে তোমালোকক এইটো চেনেলৰ জৰিয়তেই জনাই দিম। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়াই ৰাখি দিয়া।